এইজোপা অকল মোৰ নাম খঞ্জিত আপোনালোকে চাই আছে চেলিব্ৰিটি আছাম ব্লগছ আজি মই আপোনালোকক দেখুৱাম আমাৰ বাৰীৰ পিছপিনে কি কি সামগ্ৰী আছে কি গছ আছে সেইবোৰ আজি আপোনালোকক দেখুৱাম সো ভিডিওটো আৰম্ভ কৰোঁ চাই লওক কেইখন আমাৰ চাং বুলি কয় ঘৰুৱা ভাষাত চাই আছো এইজোপা পানীলাওৰ গছ এয়া পানীলাও এয়া চাই লওক এয়া আমাৰ বাৰীৰ পিছফাল এইখন আমাৰ চেগুনৰ বাগান এইখন আমাৰ বাঁহৰ বাগান এইখন এতিয়া আমি জংগলে গৈ আছো এইখন আমাৰ চেগুনৰ বাগান এয়া বাঁহৰ বাগান মিছা চাল মাৰি নিদু নিজক ফাঁকি যে পতকা নাথাকিলেও সপোন বহুত এইখন বাগান আমাৰ নহয় আমাৰ এইখন বাগান এইখন আমাৰ পথাৰ ধান একো নাই চব কাটি গৈছে হাতী ওলাই ইয়াতে পতকা নাথাকিলেও সপোন বহুত বাকি আমিতো সৰু মানুহ সৰু হৈ থাকি যাচোন আমিতো সৰু মানুহ গৈ আছো এই পিনে আমাৰ বহুত দীঘল নদী আছে সো চাই থাকক আকাশখন চাওক ইমান ধুনীয়া এইটো আমাৰ নদীটো বহুত দীঘল চাই লওক এয়া বগলী সো ইয়াৰ পৰা গৈ থাকোঁ এতিয়া আমি পথাৰৰ পিনে যাম এইখন আমাৰ পথাৰ চাই লওক এইখন ইয়াত একো নাই চব ধানবোৰ গোটেই কাটি নিলে এইখনে পথাৰ চাই লওক এইবোৰ গোটেই বাঁহৰ বাগান চব পিনে বাঁহৰ বাগান এয়া এইটো জন এইখিনিয়ে কাজিৰ ভিডিঅ' লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব ধন্যবাদ জয় অসম।